রিম জিম জিম রিম জিম ও রাংখ্রিয়েতাং। Hey guys, তো বহুত দিন হল মানে আজি শুটিং কৰিম আমি তো মাজে মাজে কৰো মাজে মাজে নকৰো মানে বহুত দিন মাৰ গেপ আছিল তো তাৰ আগতে এটা কথা ক'ব লাগিব আমাৰ বচনকা বৰ্তমান বিহু হৈছে তো গান ৰিহাৰ্চেল কৰি আছে তো বুঢ়া কি গান গাইছে এতিয়া তো শুনে আছো মানে দেখাই আছো বুঢ়া কি চাকা বাবু গান গাবা মানে বঢ়িয়া গান ৰিহাৰ্চেল কৰিছে যদি কোনোবাই মানে বিহুৰ কাৰণে কণ্টেক্ট কৰিব বিচাৰে তো পাৰি মই দি আছো গানটো বঢ়িয়া। ও ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত মানে দেখা হৈছোঁ আজি বঢ়িয়া কাৰণ সময় তাকৰ বহুত কামতে ব্যস্ত আৰু কাম নকৰিলে কেনে খাব পাম নো হয় হয় কাৰণ সংসাৰ আছে সংসাৰৰ কিছুমান বান্ধনত থাকিব লগা হৈছে এতিয়া উপায় নাই কিছুমান বাগানত আমি মেৰামতি কৰিব লগা হৈছে আৰু নকৰিলেও নহয় এইফালে ভোট জ্বালা ৰুইছোঁ ফিলিঙি জ্বালা ৰুইছোঁ আৰু এইফালে পানীলাও খেতি কৰি আছোঁ আৰু মুঠতে বঢ়িয়া আৰুনো ক'তনো কি কৰিম এইবিলাকে কৰি আছোঁ আৰু সেইকাৰণে আপোনালোকক সময় দিব পৰা নাই কিছুমান দেখুৱাব বিচাৰোঁ কিন্তু সময় দিব নোৱাৰোঁ তাৰমানে সময়বিলাক মানে এনেকুৱা হৈছে আজিকালি জানাইতো সময়বিলাক বহুত মূল্যৱান বহুত তাকৰ হৈছে সময়বিলাক বহুত তাকৰ আৰু এই সময়বিলাক আমি দিব নোৱাৰোঁ সেইকাৰণে আমি পিছ পৰি থাকিব লগা হৈছে তথাপিও একফালে আগবাঢ়িছে কামদি আৰু একফালেদি মানে পিছ পৰি আছোঁ সেনেকুৱা ধৰণৰ অৱস্থা তথাপিও আৰু তই যে গান ৰিহাৰ্চেল কৰি আছা মানে গানটো অলপমান শুনাই দিয়া মানে ৰিহাৰ্চেল কৰিছে বুঢ়াকে আমাৰ চাকা হ'বই গান তো দেখা আছে মানে গাবহি এতিয়া শুনাই দিব গানটো তো একবাৰ শুনুৱাই দিয়াচোন গানটো ৰিহাৰ্চেল কৰি যে আছা মানে হেৰি ৰাভা গান এটা ৰাভা চং এটা বুঢ়া কি আগতে গাইছিলোঁ মই স্কুলত সেই গানটো পিছে এইকেইটা দিন বহুত গেপ থাকি গ'ল মাজত বহুত বছৰ হ'ল বহুত বছৰ হৈ গ'ল গানটো আদা পাই গ'ল মানে হেৰি জাম হৈ গৈছে জাম হৈ গৈছে তথাপিও ৰিভাইজ কৰি চাম বুলি ভাবিছোঁ ৰিভাইজ কৰি চাব আজি সেই গানটো মানে ৰিহাৰ্চেল কৰিছে গানটো আজি গাব গান তেনে তাৰ মানে হেৰি ঢোলে তালে তাৰ মানে বস্তুটো কিন্তু ঢোল তাল নাই ইয়াতে তাৰমানে ইউজ কৰা নাই বহুত দিন হ'ল আগতে শিক্ষকৰ লগত কৰিছিলোঁ তাৰপিছত সেইবিলাক বাদ দি বাৰু এতিয়া কি কৰিবি আৰু ছাত্ৰ অৱস্থাত গানটো খালি গাই দিয়া মোক গানটো বহুত ৰিহাৰ্চেল নকৰোঁ বেছিভাগ নে যা তা গাই দিওঁ সময়ত লাগি যায় জেঙীয়াটো এনেকুৱা ধৰণৰ হৈ যায় তাৰমানে বঢ়িয়া কি কৰিবি মাজতে অলপ সুৰবিলাক পাহৰি যায় এই এনেকুৱা পৰিস্থিতি হৈ যায় বঢ়িয়া বঢ়িয়া তো এতিয়া সেইকাৰণে আমি ৰিহাৰ্চেল কৰি থাকিব লাগে তাৰমানে ৰিহাৰ্চেল নোহোৱাৰ কাৰণে আমাৰ এই অৱস্থা হয় এনে ৰিহাৰ্চেল মানে কৰা নাই যদিও আজি মই এটা গুণগুণাম অলপমান গুণগুণাব বঢ়িয়া ৰাভা গান দেই ৰিম জিম জিম ৰিম জিম ৱাও ৰিম জিম জিম ৰিম জিম ও ৰাংখ্ৰিয়েতাং ও রাংখ্রিয়েতাং হাজার বিজার শিকানালা হাজার বিজার সরা দগতে নুরি বেজক নালা ও নালা সরা নারাং ফরাং সাঙানি কেরাং খ্রিয়েতাং নারাং ফরাং সাঙানি কেরাং খ্রিয়েতাং বঢ়িয়া 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 ভাল লাগছে বহুত ভাল লাগছে মোৰ ৰিহাৰ্চেল কৰা নাই তাৰমানে যিখিনি শুনাইছে ভাল লাগছে বহুত ইয়াৰে তো দুটামান শাৰী বুজাইছোন দি হাজাৰ বিজাৰ চিকানালা মানে হ'ল পানীৰ নিজৰা জীৱনো এনেকুৱা আৰু ঝৰ্ণা ঝৰ্ণা বৈ আহিছে সেইটো বোলে তাৰমানে গানটো গাইছে আৰু মই ইমান নাজানো মই এজন বড়ো মানুহ হয় মই ৰাভা গান এটা গাইছো চেষ্টা কৰিছো আৰু কৰিছো মই ৰাভা গানো ভাল পাওঁ বহুত তো আমাৰ চাকা হবে গানটো গাল তো কেনে লাগছে জনাব আৰু যদি বিহুত লাগে কণ্টেক্ট কৰিব পাৰি ইয়াক মজা গান গাই বঢ়িয়া আজিলৈ বাই বাই আৰু এইফালে আমাৰ বাইদেউৰ মোটামুটি মেকআপ কৰা হ'ল এতিয়া আমি লাহেকে এতিয়া শ্বুটিং কৰিম তো বহুত দিন নাছিল মানুহটো প্ৰগ্ৰামত যাই আছিলো এনি টাইম প্ৰগ্ৰাম কৰি আছো মানে অৱস্থা নহা হৈছে না তাকেতো তো এতিয়া লাহেকে অৱস্থা আহিছে এতিয়া লাহে কৰি পাতল হৈ যাব আৰু প্ৰগ্ৰাম গিলা এতিয়া আৰু সেই আগৰ নিচিনা কৰি আৰু শ্বুটিং কৰিব পাৰিম বঢ়িয়া কিন্তু সোমবাৰে কৰিম আমি আৰু শ্বুটিং সোমবাৰে কৰি আমি ভাটিবিলা আৰু প্ৰগ্ৰামত যামেই উপায় নাই সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ একেলগে ইকেটা দিন প্ৰগ্ৰাম কৰি অহাৰ পিছত অলপমান সময় এটা কমি আহিব আৰু মানে শ্বুটিং কৰিব সময় পাম বঢ়িয়া ওকে ঠিক আছে বাই গাইস আমাৰ চাকা হবে বড় ভাষা ক'ব এতিয়া অলপমান কওকচোন
লুথুৰ থুৰ লুংবাই তিনি ঘৰে আও তাৰ মানে কি তাৰ মানে বা কি মই নাজানো দে ইমান যদি মই বড়ো লুথুৰ থুৰ লুংবাই মই বুজি নাপালো আৰু কচোন ক লুথুৰ থুৰ লুংবাই তিনি ঘৰা তাৰ মানে বা কি বা তাৰপিছত আপোনালোকে জনাই দিব এতিয়া মই কি বুজিলো হয় তো গাইজ মানে ফাইনেলি আজি শ্বুটিং কৰিলো আৰু শ্বুটিং কৰা আমাৰ হৈ গ'ল এতিয়া তো লাহেকে আমাৰ অসীমদা নতুন ড্ৰেছত আছে আৰু বচনকাও আছে তো অসীমদা এইফালে আহি যা এইটো মানুহটো আমাৰ বহুত দিন পিছত গেপ হৈছিল শ্বুটিং নমস্কাৰ দেই কিন্তু মানে এনেকুৱা হৈছে আমাৰ এতিয়া মই মানে শ্বুটিং কৰিব সময় নাপা হৈ গৈছো সেইকাৰণে মই মানে আজি নতুন কৰি আৰু শ্বুটিং কৰিলো আপোনালোকক দেখুৱাৰ কাৰণে যে আপোনালোকে আদৰি ল'ব বুলি মই আশা কৰিলো আমিও আশা কৰিছো আৰু দেৰিকে হ'লেও যেনিবা গুচি গেল আমাৰ হোলী তথাপিও চবকে জনাইছো দেৰিকে হ'লেও জনালো হোলীৰ পইচা থাকিল হেপী হোলী তাকা বাবু দেৰিকে হ'লেও হোলীৰ বিষয়ে কিবা তাকো হোলীটো আমাৰ মাথাৰ ওপৰতে পাৰ হৈ গ'ল পিছে ৰংটো মই লোৱা নহল কি কৰিবি উপায় নাই খেলিবাতো মনে যায় কিন্তু টাইমিং নলিল টাইমটো মানে যিমান নাকিত মই কিন্তু মই হোলী খেলাইছো মানে ৰংজুলি দেউলত দেউল উৎসৱত তাতে আমাৰ প্ৰগ্ৰাম আছিল 3 দিন 3 ৰাতি তাতে কিন্তু হোলী খেলাইছো মই কিন্তু আমি শ্বুটিং কৰিবলৈ ভাবিছিলো হোলীৰ কিন্তু টাইম নমিলিল আমাৰ অসীমদাৰ তাৰ কাৰণে আমাৰ হোলীৰ ভিডিঅ' কমপ্লিটলি আমাৰ বেক হৈ গ'ল তো তাক লৈ আমি বহুতখিনি সময় কৈছো বাৰু বেনা বহে নহয় না আমি হোলীৰ ভিডিঅ' নাপালো হাজৰ কৰিছো আৰু কি কিন্তু আজি শ্বুটিং কৰিছো আমি মুঠতে কালি পৰহি পাই যাব আৰু কি নাকি বাই বাই